কি খবৰ বন্ধু বান্ধৱীসকলে মোৰ কিন্তু বহুত ভাল আপোনালোকৰ ভাল নে বেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কাৰণ মই আগতে কৈ দিছোঁ এইটো ভিডিঅ' এদিনৰ নহয় বহুত দিনৰ কাৰণ আপোনালোকে গম পায় আঘোণৰ চিজন ধান কাটি থকাৰ কাৰণে সময় পোৱা নাছিলোঁ আমি গৈছিলোঁ সেইদিনাখন কালী মন্দিৰ ধেমাজিৰ সন্মুখত যিটো মন্দিৰ আছে কালী মন্দিৰ সেই মন্দিৰতে আমি গৈছিলোঁ কাৰণ আমাৰ বছৰত 2 বছৰ মূৰে মূৰে হাঁহ দিব লাগে সেয়ে আমি হাঁহ দিবলৈ গৈছোঁ হাঁহ দিব যোৱা মানে এইটো এটা সৰু খানা বুলি ক'ব পাৰি কাৰণ পূজাটো মন্দিৰত দি হাঁহটো আমি তাতে খাই আহিব লগা যায় আৰু ল'ৰাকেইটাৰ কাৰণে কমলা কিনি কমলা দিলোঁ আৰু চাওক অংকু ভৱিস্মিতা চবে গৈ মানে এনেকেই আছিলোঁ আমি কালী মন্দিৰত আহিছোঁ ধেমাজি কালী মন্দিৰৰ বজাৰৰ সন্মুখত আছে মন্দিৰটো সেয়া আমি সকলো আহিছোঁ ভৱিস্মিতা আহিছে আৰু আমাৰ ল'ৰাকেইটা হাই ক হাই ক হাই খবৰ দিছে বাই বাই বৰ বেছি দেখাই থাকিবলৈ সময় নাপালোঁ কাৰণ ইমানেই মানুহ হৈছিলে আৰু এই বিদায় লৈ আমি ঘৰলৈ আহিলোঁ এইটো হৈছে পিছদিনাখন আমাৰ ককাইহঁতৰ ধান কাটিবলৈ গৈছিলোঁ কাৰণ বেলেগ এজনৰ হাজিৰা দিছিলে সেই হাজিৰা মানে আধা কাটাকৈ গুচি গ'লগৈ আৰু ধানবোৰ দেখিছে নহয় আমাৰ এইবোৰ ধান কেনেকৈ হৈছে সেই ককাইহঁতৰ ধানবোৰ বহুত চিন্তা কৰি আছিলে যে তাকে মই কাটি দিলোঁগৈ বেছি নাই বুলি ভাবিয়ে মই দীঘল চোলা পিন্ধি নগ'লোঁ আৰু দেখিলোঁ ইমান ধান নাই তথাপিও হাবিখিনি বহুত বেছি আছিলে যে সেইকাৰণে ধানবোৰ বিচাৰি কাটিব লগা হৈছিলে তাৰপিছত ইয়াত এগোচা তাত এগোচাকৈ বিচাৰি কাটিছোঁ আৰু ককাই আহি চাহবোৰ দি থৈ গ'ল সেই ককাই ল'ৰাটোৱে ধৰি দিছে কেমেৰাটো তাকে মই অকণমান ধৰি দিয়াচোন তুমি কেনেকৈ ধৰা কেমেৰা মই তেতিয়াহে মই ভিডিঅ' কৰিব পাৰিম বুলি সেই কেমেৰাটো তাক ধৰিবলৈ দিলোঁ আৰু এনেকৈ ধান কাটিবলৈ লাগি গ'লোঁ আপোনালোকে দেখিছে নহয় কেনেকৈ ধানবোৰ ইমানে বেয়া হৈছে ধানবোৰ দেখিছে নহয় আপোনালোকে পথাৰৰ পৰা যাওঁগৈ আজি আমাৰ ভাইটি এটা পালোৱান সেন্টাৰত ধান কাটিবলৈ আহিছিলোঁ ধানবোৰ দেখিছে নহয় ধানবোৰ কাটিবলৈ আহিছিলোঁ আৰু এতিয়া বৰ্তমান শেষ হ'ল ঘৰলৈ যাওঁগৈ লগত আছে মধু সেই দুজনে মিলি এতিয়া ঘৰত যাওঁগৈ ক'ৰবাত যদি 1-2ডোখৰমান থাকি গৈছে লৈ আনক তাতে পুৰি আছে চাগে তামোল এডোখৰ আনিছিলোঁ সেয়ে সৰি পৰিলে তাকে বিচাৰি ফুৰিছোঁ ঘৰলৈ গুচি আহিলোঁ ৰাস্তাতে দেখিলোঁ ট্ৰেইন আহি আছে ট্ৰেইনখন দেখাৰ লগে লগে একদম মাৰ ঘৰ যাবলৈ মন যায় কি কবি উপায় নাই দূৰত বিয়া হৈ ল'লোঁ যাবলৈ সময় নাই আৰু যাওঁ বুলি যাব নোৱাৰোঁ বহুত দূৰ এতিয়া ট্ৰেইনখন দেখিলে তথাপিও মনটো ধপক কৰে ঘৰলৈ যাবলৈ এইখন হৈছে হাকুৰ হেমন্ত মামা এইবাৰ বিজেপিত জিতিলে যে আমাৰ এইখন হাকুৰ জেগাত দলং বনাই দিয়ে যে আপোনাক এইটো ৰিকুৱেষ্ট থাকিল দেই বাৰিষা দিনত যে ইমান অসুবিধা হয় আৰু এতিয়া খৰালি দিনত পানী শুকালে বা তথাপিও দলংখন নহাৰ কাৰণে আমাৰ সিপাৰৰ ধানবোৰ আনিবলৈ বৰ অসুবিধা হয় মানুহখিনি বহুত কষ্ট হয় সেইকাৰণে কৈছোঁ আপোনাৰ ওচৰত ৰিকুৱেষ্ট আছে এইখন দলং যে বনাই দিয়ে দলং মানে বিৰাট ডাঙৰ নহয় এটা পুল বহিব আৰু সেইটো পুলকে যে বনাই দিয়ে আপোনালোকক আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল